মাৰ্কছ পাইছে গ্ৰুপ বি গ্ৰুপ চি অসমৰ প্ৰথম সাহিত্য সভা ক'ত হৈছিল অসমৰ প্ৰথম সাহিত্য সভা ক'ত হৈছিল অসমৰ প্ৰথম সাহিত্য সভা ক'ত হৈছিল গ্ৰুপ চি সময় কিল নকৰিবা যদি নোৱাৰা ডাইৰেক্ট পাঁচ বুলি কৈ দিবা দুলামান আৰু বহুত প্ৰশ্ন আছে পাছ হ'ল গুচি যাওঁ আপুনি অসমৰ প্ৰথম সাহিত্য সভাখন ক'ত হৈছিল অসমৰ প্ৰথম সাহিত্য সভা ক'ত হৈছিল আমি ক'ব পাৰোঁনে বেলেগ চান্স কৰি ফটো মনত আছে নি 1970 একদম তোলা পায়ে আছে সোতৰ জানুৱাৰী 17 17 জানুৱাৰী কি দিৱস হিচাপে বিখ্যাত আমি যে পাতো কিবা কিবি আজি যেনেকে 16 অক্টোবৰ এমপিকে জন্ম তেনেকে 17 জানুৱাৰীত কোনোবা এজন মহান ব্যক্তিৰ জন্ম হৈছিলে তেখেতৰ নামটো কওক কি দিৱস 17 জানুৱাৰী অডিয়েন্সে কওঁ 17 জানুৱাৰী কিহৰ বিখ্যাত 17 জানুৱাৰী শিল্পী দিৱস কিহৰ কাৰণে পতা হয় পাংকুত পাই এই গ্ৰুপলৈ যাওঁ 15 আগষ্ট কিহৰ বিখ্যাত কি দিৱস 15 আগষ্ট 15 আগষ্ট কি দিৱস পোন্ধৰ আগষ্ট কি দিব উদ্ধৱ গ্ৰুপে নেক্সট হৈছে 5 ছেপ্টেম্বৰ কিহৰ কাৰণে বিখ্যাত 5 ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কি দিব বিখ্যাত 2 অক্টোবৰ 20 জুন কি দিৱস হিচাপে জনা যাম 20 জুন উত্তৰ আৰু এটা সুধিব তাৰপাছত কৈ দিওঁ বহুত হেৰি আছে এতিয়া বেছি সময় নাই গতিকে আমি কুৱেশ্যন বহুত আনিছিলোঁ যদিও বাছি কেইটামান এতিয়া আমি ইংৰাজী চেপ্টাৰত অলপ সুধিম তাৰপৰা ক্ৰীড়া ক্ষেত্ৰত অলপ সুধিম আৰু গানৰ কুৱেশ্যন আছিলে যদিও সময় হোৱাৰ বাবে গানৰ কুৱেশ্যন দিয়া নহ'ব এতিয়া আমি প্ৰথমে আৰু এটা দিয়ক হ'ব